মাষ্টাৰ মাইণ্ডজনৰ নাম পলাশ। বৃষ্টিয়ে কপা কপা মাতেৰে ক'লে। নামটো শুনাৰ লগে লগে মোৰ ভৰিৰ তলৰ মাটিখিনি যেন সঁচাকৈ দুফাল হৈ গৈছিল। পলাশ মোৰ আটাইতকৈ ভাল বন্ধু, যিজন মানুহৰ লগত মই মোৰ কেৰিয়াৰৰ প্ৰতিটো সপোন দেখিছিলোঁ, যিজন মানুহে সেই ICUৰ বাহিৰত মোক সাৱটি ধৰি সান্তনা দিছিল, সি মোক কিয় এই ভয়ংকৰ প্ৰতাৰণাৰ জালত পেলালে? অসম্ভৱ, অসম্ভৱ। মই চকীখনত আউজি পৰিলোঁ। পলাশে কিয় এনেকুৱা কৰিব? বৃষ্টিয়ে চকুৰ পানীখিনি মচি কঠোৰ মাতেৰে ক'লে, পইচা আৰু ঈৰ্ষা অৰ্ণৱ, সেই ৰাক্ষসটোৱে পলাশক তোমাৰ আৰ্কিটেক্ট ফাৰ্মখনৰ আধা শ্বেয়াৰ দিছিল। পলাশে বিচাৰিছিল তুমি যাতে প্ৰেমৰ পৰা আঁতৰি কেৱল কামত ফ'কাছ কৰা, আৰু ৰাক্ষসটোৱে বিচাৰিছিল মোৰ বাইদেউ স্নিগ্ধাক। দুয়োৰে স্বাৰ্থ মিলি গৈছিল। মোৰ চকুৰ আগত পলাশৰ সেই সহানুভূতিৰ ভৰা মুখখন ভাহি উঠিল। তাকতো মই মোৰ নিজৰ চাহটোতকৈ বেছি বিশ্বাস কৰিছিলোঁ, কিন্তু এতিয়া আৰু আক্ষেপ কৰাৰ সময় নাই। মোৰ স্নিগ্ধা, মোৰ প্ৰথম প্ৰেম, এতিয়াও মেঘালয়ৰ সেই আন্ধাৰ কোঠৰীত উশাহৰ বাবে যুঁজি আছে। নিশা তেতিয়া 2 বাজিছিল। মই বৃষ্টিক লগত লৈ মেঘালয়লৈ গাড়ী ঘূৰালোঁ। শ্বিলঙৰ সেই একা বেকা বৰষুণে ধোৱা পাহাৰীয়া ৰাস্তাৰে গাড়ী চলাই থাকোঁতে মোৰ বুকুমখন চিৰিং চিৰিং কৈ আছিল। 5 বছৰ, বছৰে তাই কিমান যন্ত্ৰণা সহ্য কৰিছে। গাত দিয়া প্ৰতিটো ইলেক্ট্ৰিক শ্বকৰ বিষ যেন নিজৰ শৰীৰত অনুভৱ কৰিছিলোঁ। পুৱতি নিশা প্ৰায় 4 বজাত আমি এখন পুৰণি পৰিত্যক্ত মানসিক চিকিৎসালয়ৰ সন্মুখত ৰলোগৈ। চাৰিওফালে ঘন জংঘল। আমি পিছফালৰ পৰা ভঙা দেৱালখনেৰে লাহেকৈ ভিতৰলৈ সোমাই গ'লোঁ। এটা দুৰ্গন্ধময় দীঘল কৰিডৰ। একেবাৰে শেষৰ কোঠাটোৰ পৰা এটা অস্পষ্ট শব্দ ভাহি আহিছিল। মই পগলাৰ দৰে সেইফালে দৌৰিলোঁ। দৰজাখনৰ তলাটো এটা শিলগুটিৰে ভাঙি মই ভিতৰলৈ সোমাই গ'লোঁ। কোঠাটোত কেৱল এটা সৰু বাল্ব জ্বলি আছিল, আৰু তাতেই মজিয়াৰ এখন ভঙা মেট্ৰেছত কুচি মুচি শুই আছিল এজনী ছোৱালী। হাতত গধুৰ লোৰ শিকলি, চুলিবোৰ আউলি বাউলি, মুখখন যেন একেবাৰেই শেঁতা পৰি গৈছে। মই লাহে লাহে তাইৰ ওচৰলৈ গৈ আঁঠু কাঢ়ি বহিলোঁ। মোৰ দুচকুৰ পৰা ধাৰাসাৰে পানী বৈ আহিছিল। স্নিগ্ধা, তাই উচপ খাই উঠিল আৰু ভয়ে ভয়ে দেৱালৰ চুকটোলৈ পিছুৱাই গৈ দুহাতেৰে মুখখন ঢাকি ধৰিল। মোক নামাৰিব, মোক আৰু কাৰেণ্ট লগাই নিদিব। মই একো পাৰ কৰা নাই। মোৰ নাম স্নিগ্ধা, আৰু মোৰ অৰ্ণৱ। মোৰ বুকুখন ঠান পান হৈ গৈছিল। মই লাহেকৈ তাইৰ হাত দুখনত ধৰিলোঁ। মই আহিছোঁ স্নিগ্ধা, চোৱা মই তোমাৰ অৰ্ণৱ। তাই লাহেকৈ চকু দুটা মেলিলে। শূন্য চাৱনিৰে তাই মোৰ মুখলৈ বহু সময় চাই ৰ'ল। তাৰপিছত তাইৰ কঁপি থকা হাত এখন মোৰ গালত থলে। অৰ্ণৱ, তুমি সঁচাকৈ আহিলা? তাইৰ মাতটো সৰু ল'ৰা ছোৱালীৰ দৰে নিষ্পাপ আছিল। তাই কান্দি কান্দি মোৰ বুকুত সোমাই পৰিল। মই তাইক দুহাতেৰে সাৱটি ধৰিলোঁ।
মই তাইৰ হাতৰ শিকলিডাল খুলিবলৈ লওঁতেই হঠাতে কোঠাটোৰ লাইটবোৰ জ্বলি উঠিল। বাহিৰৰ পৰা এটা লাহে লাহে হাত চাপৰি বজোৱাৰ শব্দ শুনা গ'ল। মই উচপ খাই ঘূৰি চালোঁ। দৰজাৰ মুখত ৰৈ আছিল সেই ৰাক্ষসটো, স্নিগ্ধাৰ স্বামীৰ ভাও ধৰা মানুহজন, আৰু তাৰ ঠিক কাষতেই থিয় হৈ আছিল পলাশ। পলাশৰ চকুত এটা ক্ৰূৰ হাঁহি। ৰাক্ষসটোৱে হাতত থকা পিষ্টলটো মোৰ ফালে টোৱাই ক'লে, প্ৰেমৰ এই পুনৰ মিলন দেখি সঁচাই মোৰ চকু পানী ওলাই গৈছে অৰ্ণৱ। কিন্তু দুখৰ বিষয় এই কাহিনীৰ হেপী এণ্ডিং মোৰ স্ক্ৰিপ্টত নাই। ৰাক্ষসটোৱে ট্ৰিগাৰত আঙুলি থলে। মই স্নিগ্ধাক বচাবলৈ তাইৰ সন্মুখত থিয় হলো। কিন্তু হঠাতে এটা প্ৰচণ্ড গুলীৰ শব্দত গোটেই কোঠাটো কঁপি উঠিল। গুলীটো কাৰ গাত লাগিল? প্ৰেম আৰু মৃত্যুৰ এই চূড়ান্ত যুঁজত কোনে প্ৰাণ হেৰুৱালে? অৰ্ণৱে নিজৰ প্ৰথম প্ৰেমক জীয়াই ঘূৰাই আনিব পাৰিবনে? নমামি চিনেভাৰ্ছৰ এই অডিঅ' ছিৰিজৰ অন্তিমটো খণ্ডত লুকাই আছে আপোনাক নিস্তব্ধ কৰি পেলোৱা এক কৰুণ সত্য। জানিবলৈ শুনাওক সেন্দুৰৰ অন্তিম খণ্ড। নমামি চিনেভাৰ্ছৰ পৰৱৰ্তী কাহিনীৰ বাবে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু আমাৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ।